সুপ্ৰভাত আশা কৰিছো আপোনালোক সকলো ভালে আছে এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজিৰ ব্লগটো মই ৰুমৰ পৰা ষ্টাৰ্ট কৰিছো কিয়নো মই ৰুমত অকলে আছো তো গাইজ এই ব্লগটোত মই আপোনালোকক দেখাম বুলি ভাবিছো মই অকলে ৰুমত কি কৰি আছো কেনেকৈ আছো তো গাইজ চাই থাকক এই ব্লগটোত এতিয়া মই সবজি বনাম সবজি মানে আসাম ট্ৰেক্টৰ মানে গাইজ আপোনালোকে বুজি পাইছে গাহৰি মাংস আৰু মই আজি কেনেধৰণে গাহৰি মাংস বনাও কেনেকৈ কি হ'ব আপোনালোকক দেখাবলৈ গৈ আছো গাইজ আপোনালোকে চাই থাকক এয়া গাইজ আসাম ট্ৰেক্টৰ বৰ বেছি নহয় অলপমান আছে এতিয়া ৰাতিপুৱা খাম আৰু দুপৰীয়া খাই পেলাই ঘৰলৈ যাম যিহেতু সেইকাৰণে কমটি মাংস বনাইছো আৰু কমটিকে বচাই থৈছো আৰু গাহৰি মাংসত মই ঢালিম লাই পাত্তা মানে আপোনাৰ লাই শাক আৰু এয়া দেখিছেনে আলু পিয়াজ এনেকে ৰসুন আদা জলকীয়া অলপ মই যোগাৰ কৰি লৈছো এনে ধৰণে মিক্স কৰি কিনে বনাম এয়া গেছটো জ্বলিলে তাৰ পিছতে এতিয়া বহাম মই কেৰাহী এয়া আহি গ'ল কেৰাহী গাইজ চাই থাকক আজি গাহৰি মাংস কেনে ধৰণে মই বনাও আৰু যদি মোৰ বনোৱাটো আপোনালোকক ভাল লাগিছে তেনেহলে কমেন্টত জনাব ঢালিম নিমখ এতিয়া ঢালিম হালধি আৰু অৱশেষত ঢালিম বিলাহী আৰু লাই শাক এতিয়া ঢালিম বিলাহী জিয়া রে तेरे बिना लगे नहीं मोरे जिया रे मंजर रेत का सागर दिल एक प्यासा रे जिया रे दिल एक प्यासा राही এতিয়া গাইস লাই শাক ঢালিম এখানে লাই শাকখিনি লাই শাক অলপ বেছি হ'ব নিচিনা লাগিছে কিন্তু এখানে আপোনাৰ গলি নাইকিয়া হৈ যাব তো কমপ্লিট হ'বগে হ'বলা পিছত তোৰে চাই থাকক দিয়ক এয়া গাইজ আজি ফাইনেল শ্বট মাংস বনি মেলি হোৱাৰ পাছত ফাইনেল শ্বট মানে ফাইনেল লুকস একেবাৰে মই থালতে সব ভাত মাংস উলিয়াই দিছো কাৰণ শৰ্টকাট আপোনালোকে জানেই আৰু দালি চালি একো বনোৱা নাই অকলহৰীয়াকে আছো মোৰ গাইজ আসাম ট্ৰেক্টৰ মানে গাহৰিটো মেইন আৰু দেই গাইজ তো গাইজ চাই থাকক আপোনালোকক মই ভাত খাই শেষ কৰি লগ পাই আছো এতিয়া খোজকাঢ়ি বাছ ষ্টেণ্ডলৈ গৈ আছো বাছ ষ্টেণ্ড বেছি দূৰ নহয় ৰুমৰ ওচৰতে সেইকাৰণে খোজকাঢ়ি গৈ আছো এতিয়া মই বাছ ষ্টেণ্ড পালোহি মই বেক চাইডৰ পৰা আহিছিলোঁ এইখন ছুপাৰখন ৰখি আছে বাছখন এইখনতে যাম মই এটা চিলৌঠৰডন পালোহি এতিয়া বাছৰ পৰা নামি পেলাই অটো ধৰিব লাগিব ঘৰলৈ যাবৰ কাৰণে মই অটোৰ কাৰণে ৰখি থাকোঁতে এতিয়া মোৰ দাদা এজনক লগ পালোঁ এই দাদাজন ঘৰৰ ওচৰৰে এতিয়া মই দাদাজনৰ লগতে একেলগত গুচি আহিলোঁ ঘৰলৈ যাবৰ কাৰণে আৰু এয়া ভাইটিয়ে চলাই আছে বন্ধুসকল মই এতিয়া ঘৰ আহি পালোহি আশা কৰিছোঁ আপোনালোকে এই ব্লগটো চাই ভাল পালে যদি মোৰ এই ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰি দিব আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ